এইজোপা হৈছে আপেল গছ মানে এপুল আমি চবেই চিনি পাওঁ চবেই খাওঁ বহুত ভাল এইবোৰ চাওক ফপলা জামুক লাগি আছে আপোনালোকে বাৰু চিনি পায়নে এইবিলাক চাওক এইবিলাক হৈছে ফপলা জামুক আৰু এই দাদাই মানে বাৰীখনত নাই কি আচলতে মোক সেইটো লাগে নাই কি আৰু আছোঁ আজি চলা পথাৰৰ এখন বিশেষ কৃষি পামত আৰু এইফালে দেখিছে প্ৰগতি কৃষি পাম আৰু ধুনীয়াকৈ মই আহিছোঁ এজন ককাইদেউ আছে আৰু তেখেতে মানে খুব ধুনীয়াকৈ খেতি কৰিছে আৰু আচলতে মন কৰিলে চোন বাকৰি মাটিতে ধন বুলি কোৱা কথাষাৰ তেওঁ সত্য প্ৰমাণ মন কৰিলেই চন বাকৰি মাটিতে ধন কথাষাৰ হয়তো আপোনালোক সকলোৱে জানে আৰু সেয়েহে সেই কথাষাৰৰ অৰ্থ বিচাৰি আজি মই আহিলোঁ চলা পথাৰলৈ আৰু এখন বিশেষ বাৰী দেখাবৰ কাৰণে এজন খেতিয়কক লগ কৰিবৰ কাৰণে প্ৰথমতে মই তেখেতৰ সৈতে আপোনালোকক চিনাকি কৰাই দিবলৈ লৈছোঁ এওঁই হৈছে সেই বিশেষ খেতিয়কজন নমস্কাৰ দাদা আপোনাৰ নামটো মোৰ নাম শ্ৰী তিলেশ্বৰ সন্দিকৈ আপোনাৰ বাৰীলৈ আহিলোঁ বহুতেই বেছি ভাল লাগিছে প্ৰথমতে মই এই আপোনাৰ বাৰীখন ইমান ধুনীয়াকৈ আপুনি কৰিছে খেতিখিনি তাৰ আঁৰৰ কাহিনীটো জানিব বিচাৰিছোঁ এই বাৰীখন মানে বনাবৰ কাৰণে বিশেষকৈ এই ঠাইডোখৰ বনাবৰ কাৰণে আপোনাৰ কিমান সময় লাগিছিলে মোৰ আজি 43টা বছৰ লাগিলে এই বাৰীখন বনাবৰ কাৰণে কিন্তু এই 43 বছৰৰ আগতে কি কাৰণেনো এনেকুৱা এখন বাৰী প্ৰস্তুত কৰিবলৈ আপুনিতো চাকৰিও কৰিব পাৰিলেহেঁতেন আপুনিতো ধৰি লওক বহুত কিবা কিবি কাম আছিলে কৰিব পাৰিলেহেঁতেন কিন্তু আপুনি এটা খেতিক আপুনি কিয় বাছি ল'লে যে মই খেতিয়ে কৰিম আৰু খেতি কৰি মোৰ নিজৰ মানে এটা পৰিচয়ো হ'ল লগতে আপোনাৰ মানে জীৱন জীওৱাৰ মানে প্ৰণালীটো আপুনি খেতিৰ জৰিয়তে মানে আগবঢ়ালে কেনেকৈ মানে আচলতে মই সৰুতে যেতিয়া ইফালে সিফালে গাঁও ফুৰিবলৈ গৈছিলোঁ তেতিয়া মই এটা কথা শুনো খেতি কৰি মানুহে জীয়াই থাকিব নোৱাৰে বুলি মানে প্ৰায় শুনিবলৈ পাওঁ বুঢ়া লোকৰ পৰা আগৰ যিসকল বয়সস্থ লোক আছিলে তেওঁলোকৰ পৰা শুনিবলৈ পৰা আলোচনা কৰে আৰু মই শুনো তেতিয়া মই সঁচাই হয়নে খেতি কৰি মানুহ জীয়াই থাকিব পাৰে নে নোৱাৰে সেইও এটা আছিলে আৰু তাতে ভগৱানে সহায় কৰা দি কি হ'ল মই যেতিয়া দুবেলা দুমুঠি খাবলৈ যেতিয়া নাছিলে মোৰ ঘৰত তেতিয়া মই দিন হাজিৰা কৰিবলৈ ওলাই গৈছিলোঁ দিন হাজিৰা কৰি মই ছদিনত 36 টকা পাইছিলোঁ আৰু এটুকা কল বিকি মই 24 টকা পালোঁ সেইকাৰণেই মই এই চিন্তা কৰিলোঁ যে মই কিয় খেতি নকৰোঁ আৰু আগৰ সেই কথাটোতো শুনিয়ে আছিলোঁ মই তাকে বোলো সঁচা হয় নহয় সেইটো আজিলৈকে সেই পৰীক্ষাতেই আছোঁ আজি মই ক'ৰ পৰা মই একো লোৱাও নাই ক'ৰ পৰা লোনো লোৱা নাই এনেকৈয়ে মই নিজৰ চেষ্টাই মই আজিলৈকে সেই পৰীক্ষামূলকভাৱেই মই কৰি আছোঁ সঁচাই নে হয় ভালদৰে জীয়াই থাকিব পাৰে নে নোৱাৰে মানুহ জীয়াই থাকিব পাৰে নোৱাৰে সেই পৰীক্ষাতে মই বৰ্তমানলৈকে আছোঁ আচলতে আমি যি কৰিব বিচাৰোঁ আমি যদি নিজৰ মনেদি কৰোঁ তেতিয়াহ'লে নিশ্চয় পাৰিম এতিয়া আপোনালোকে গম পাইছে 24 টকাই এজন মানুহৰ জীৱন সলাব পাৰে আচলতে আমাৰ জীৱনটো এটকা পইচাও আমাৰ জীৱনটো সলাব পাৰিব আৰু সেই পাৰিব তাৰ উদাহৰণ আছে আমাৰ এই দাদা আচলতে দাদা নহয় আচলতে মোৰ দেউতাতকৈ যথেষ্ট ডাঙৰ কিন্তু যিহেতু মই সম্বন্ধটো বেলেগকৈ ধৰিব লাগিছিলে কিন্তু প্ৰথমবাৰ যিহেতু মই দাদা বুলিয়ে মানে মাতিলোহি সেইটোকে মই দাদা বুলিয়ে কৈছোঁ বেয়া চেয়া নাপাব আপুনি কেলৈ বেয়া পাম এতিয়া এটা কথা জানিব বিচাৰোঁ খেতি কৰি বহুতে স্বাৱলম্বী হৈছে আৰু আপুনিও খেতি কৰি স্বাৱলম্বী হৈছে কিন্তু এতিয়া আপোনাক সকলোৱে জানে যে আপুনি কল খেতিৰ কাৰণেহে আপুনি বিখ্যাত আৰু আপুনি অকল কল খেতিয়ে কৰে নেকি ইয়াত নে আপোনাৰ বেলেগ খেতিও আছে নাই অকল কল খেতি নহয় প্ৰথমতে অকল কল খেতি কৰিলোঁ প্ৰথম যেতিয়া অৱস্থাত মানে তেতিয়া টকা পইচা নাইতো এতিয়া বেলেগ পুলি আনিবলৈ যথেষ্টখিনি মূলধন প্ৰয়োজন হয় গতিকে কলটো য'তে ত'তে কৰিব পাৰি দৰবাম কথা নাই তেনেধৰণৰ অকণমান দৰি এটা পালে তাতে কল ৰোপণ কৰিব কিন্তু বাকী খেতিবিলাক তেনেকুৱা নহয় আপুনি নিৰ্দিষ্ট জেগা প্ৰস্তুত কৰি ল'ব লাগিব জেগাডোখৰ বনাই ল'ব লাগিব আপোনাৰ যি খেতি কৰিবলৈ যি জেগাৰ কাৰণে উপযুক্ত তেনেধৰণে খেতি কৰিব লাগিব গতিকে সেই জেগাডোখৰ আমি বনাই লোৱা হয় প্ৰস্তুত কৰি লোৱা হয় এখন পথাৰ খেতি কৰিবৰ কাৰণে সেই পথাৰ আমি প্ৰস্তুত কৰিবলৈ কাৰণে যথেষ্ট পইচা প্ৰয়োজন হয় কল খেতি কৰিবলৈ সেই তেতিয়া মূলধন সিমান বিশেষ নালাগে মানে সেইটো কাৰণে মই প্ৰথমে কল খেতি কৰিবলৈ ল'লোঁ আৰু পিছত এতিয়া বিভিন্ন খেতি কৰিছোঁ খেতি মানে সকলোৱে কৰিছোঁ আৰু
এতিয়া মই এটা কথা কওঁ, এতিয়া আমি আমাৰ ঘৰৰ বাৰীখনতে বা আমাৰ ওচৰৰ মানুহৰ গাঁৱৰ মানুহৰ বাৰীখনলৈ যেতিয়া যাওঁ তেতিয়া আমি দেখোঁ কলজোপা প্ৰায় এনেকৈ ভাগি থাকে, এনেকৈ হাউলি থাকে। আৰু মানে তাৰ কাৰণটো কি, মানে এতিয়া বহুত মানে কলবিলাকত এনেকৈ ফুটা ফুটা হৈ যায়, বাট থাকে, আৰু কিবা ভিতৰত কেঁচুৰ নিচিনা সৰু সৰু কিবা পোকবিলাক থাকে। আচলতে সেইটো কিয় হয় আৰু এইটো আচলতে এই বেমাৰটো কি বুলি কয় আপুনি অকণমান জনাই দিবচোন। এইটো হ'ল কি, কল খেতি কৰিলে সদায় বাৰীখন তলখন চাফ চিকুণকৈ ৰাখিব লাগিব, যিডোখৰত খেতি কৰা হয়, যাতে পোক পৰুৱা নহয় বিশেষকৈ। গতিকে পোক পৰুৱাখিনি নোহোৱাৰ লগে লগে আপোনাৰ সেই এবিধ আগৰ মৰা পোক আছে কলগছত, সেইটো ফুটা ফুটা কৰি দিয়ে, তাত কেঁচুৱে আশ্ৰয় লয়। কেঁচুৱে আশ্ৰয় লোৱাৰ লগে লগে কেঁচুৱে সেই কলজোপা বেছিদিন লাষ্টিং নকৰে। কলথোকা পুৰঠত বা লাগোঁতে কলগছজোপা ভাগি থাকে। হয়, আচলতে কলগছৰ সেইটোৱে ৰহস্য। আৰু আপোনালোকে যদি কোনোবাই যদি কল খেতি কৰিম বুলি ভাবিছে, ভালকৈ কৃষিভিত্তিত মানে একদম ব্যৱসায় ভিত্তিত যদি কল খেতি কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে এই দাদাৰ পৰা আপোনালোকে উদাহৰণ লওক, তেখেতৰ বাৰীলৈ আহক, এবাৰ তেখেতৰ বাৰীখন চাওক আৰু তেখেতৰ পৰা অকণমান শিকক যে কেনেকৈ আমি খেতি কৰিব পাৰিম। যে মই আগতে কৈছোঁ, মন কৰিলে চন, বাকৰি মাটিতেই ধন। কথাটো একদম সঁচা, আৰু এই কথাষাৰ দাদাই ইতিমধ্যে প্ৰমাণিত কৰিছে। আপোনাক কল খেতিৰ উপৰিও আপোনাৰ বিভিন্ন ধৰণৰ খেতি আছে। আমি ইতিমধ্যে সোমাই আহোঁতে আপোনাৰ নাৰিকলৰ গছ পাইছিলোঁ, আপোনাৰ জালুক আছে, আৰু ইত্যাদি বিভিন্ন ধৰণৰ খেতি আছে। এনে আপোনাৰ বাৰীত কেনেকুৱা ধৰণৰ খেতি, মানে কি কি খেতি উপলব্ধ, অকণমান থুলমূলকৈ জনাই দিবচোন। মই কেইবিধমানেই বৰ্তমান ক'ব, এনেতো থকাটো চবেই আছে, হয়, নাই বুলি ক'বলৈ নাই। আপেলৰ পৰা আদি কৰি গছলৈকে সকলোখিনিয়ে আছে, আৰু বাকী ডাঙৰ গছবিলাকো দেখিছে, আজা গছৰ পৰা চন্দনৰ পৰা ৰঙা চন্দন, বগা চন্দন, বিভিন্ন মই ৰোপণ কৰিছোঁ। এইবিলাকো আজিকালি গছবিলাকো খেতি, আৰু বিশেষকৈ এতিয়া হাঁচিজোপা সকলোৱে জানে, সকলোৱে পৰিচিত, হাঁচি গছৰ পৰা কি হয়। গতিকেলৈ সেইখিনি আকৌ মই বহলাই নকওঁ। গতিকেলৈ বাকীখিনিতো দেখিছেই, মাছ খেতিৰ পৰা মাছ পালন, তাৰপৰা মীন পালন বুলি কোৱা হয়, মীন পালন, তাৰপৰা গাহৰি পালন, তাৰপৰা লোকেল কুকুৰা, হাঁহ, পাৰ, ছাগলী, সকলোখিনি মই খেতিতেই ধৰিছোঁ, আৰু খেতি হিচাপেই মই পালন কৰি আহিছোঁ, আৰু সেইখিনি বৰ্তমান কৰি আছোঁ। হয়, এয়া আছিল আমাৰ দাদা, আৰু এখেতৰ পৰা বহুতখিনি কথা আমি জানিব পাৰিছোঁ। যথেষ্ট ৰ'দত আছোঁ, দেখিছে বহুত বেছি ৰ'দ দিছে, সূৰ্যই মানে বহুত বেছি উত্তাপ দি আছে, কিন্তু তাৰ মাজতো ভিডিঅ'টো বনাবৰ কাৰণে আহিলোঁ। আৰু এইফালে চাওক, আপোনালোকে দেখিব পাৰিছে এইফালে এটা ডাঙৰ পুখুৰী, আৰু পুখুৰী মানে ফিচাৰী, আৰু তেখেতৰ আৰু আছে, ইফালেও আছে, আৰু খুব এটা ধুনীয়া পৰিৱেশ। মই যেতিয়া উভতি যাম ইয়াৰ পৰা, তেতিয়া মই আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। আৰু দাদাই আচলতে ইমান ধুনীয়া পৰিকল্পনা কৰিছে, আৰু এইফালে চাওক পাৰে পাৰে এইবিলাক পুলি লগাই দিছে, অলপ দেখাই দিবা ধুনীয়াকৈ। এয়া চাওক আপোনালোকে, এই পাৰে পাৰে ধুনীয়াকৈ আপোনাৰ পুলি চুলি লগাই দিছে। বহিবৰ কাৰণে ধুনীয়াকৈ দিছে তেখেতে, আৰু ইয়াতে বহিব পাৰিব আপোনালোকে আহিলে কেতিয়াবা। দাদাহঁতে চাগে কিবা কিবি কথা আলোচনা কৰে ইয়াতে ধুনীয়াকৈ, আৰু আমিও আহিলোঁ, বহুতেই বেছি ভাল লাগিলে। আৰু মোৰ লগত ভণ্টি আহিছে, এইপিনে ওচৰপনি বাইদেউ আছে, আৰু দাদাহঁত আগত ধুনীয়াকৈ গৈ আছে। ভাবিলোঁ আৰু অকণমান বোলো দেখাই দিওঁ আপোনালোকক, নহয় জানো? আপোনালোকে কেনেকুৱা পালে অলপ জনাই দিব। আৰু এইফালে চাওক কিমান ধুনীয়া লাগিছে, ফুলৰ গছ, চ' আমেজিং, কি ক'ম, ভাষা নাই, বহুতেই বেছি ধুনীয়া লাগিছে। আৰু এবাৰ চাবলৈ আহিব আপুনি। আনহাতে এইজোপা দেখিবলৈ পাইছে, এইজোপা হৈছে বগা চন্দন, আৰু এই গছজোপাও দাদা বাৰীত উপলব্ধ। এইজোপা চবেই চিনি পাব, এইটো ডালিম গছ, চক, এইটো ডালিম পুলি, আৰু এই দাদাই ধুনীয়াকৈ কৰিছে ডালিম খেতি। আৰু কি আছে দেখাম আহক। এইজোপা হৈছে আপেল গছ, এপুল। আমি চবেই চিনি পাওঁ, চবেই খাওঁ, বহুত ভাল। এইবোৰ চাওক ফপলা জামুক লাগি আছে, আপোনালোকে বাৰু চিনি পায়নে? এইবিলাক হৈছে ফপলা জামুক, আৰু এই দাদাই বাৰীখনত নাই কি আচলতে, মোক সেইটো লাগে, নাই কি।